এখানে প্ৰদৰ্শনী লৈ লগতে সৃষ্টি সিং বাইদেউক আমি আমাৰ এই প্ৰদৰ্শনীৰ গাঁওখন তেওঁৰ পবিত্ৰ হাতৰে শুভ উদ্বোধন কৰাৰ বাবে বা মুকলি কৰাৰ বাবে আমি ইয়াৰে অনুৰোধ জনাইছোঁ। এইখন ৰাসমেলা এনেকুৱা এটা ৰাসমেলা য'ত অনৈক্যৰ ভিতৰত ঐক্যৰ আৱিষ্কাৰ হয়। ইয়াত কোনো জাতি ধৰ্ম নাথাকে, হিন্দু মুছলমান শিখ ইসাই সবে মিলি আমি এই ৰাসমেলা উদযাপন কৰোঁ। আমার সমাজও